এলপি স্কুলত পঢ়িলো ক খ শিকিলো এলপি স্কুলত পঢ়িলো ক খ শিকিলো বেনি গুঠা ভণ্টিজনীক নৱম শ্ৰেণীত দেখিলো দশম শ্ৰেণী পাওঁতে জানা আই লাভ ইউ বুলিলো। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। বন্ধুসকল, আজি আমি কথা পাতিম এটা নতুন অসমীয়া ফকতীয়া গানৰ ওপৰত, যিটো গান শুনিলে আপোনালোকে নিজে বিবেচনা কৰিব আচলতে এই মক্কেলটোক কি বুলি কোৱা উচিত। আৰে এইসকল সঁচাকৈ মক্কেল ৰে। আৰে এনেকুৱা ফাল্টু ফাল্টু গান বনাই অসমৰ নাম তোমালোকে তলত নিব বিচাৰি আছা, যাৰ বাবে আজিকালি অসমত অসমীয়া মানুহে অসমীয়া গান শুনিব এৰি হিন্দী গান ইংলিছ গান শুনাত লাগি গৈছে। আৰু এনেকুৱা ফাল্টু ফাল্টু গান যদি তোমালোকে বনাই থকা আৰু 2-3 বছৰ পিছত দেখিবা অসমত মানুহে অসমীয়া গান নুশুনা হৈ যাব। এনেকুৱা ফাল্টু ফাল্টু গানবোৰ বাদ দিয়া, তোমালোকে গায়ক হবা যায় লাভ নাই। মুখত যি আহিব মুখত সেইটোৱে বলকি দিবা। এনেকুৱা ফাল্টু ফাল্টু গান বনাই আমাক নুশুনাবা প্লিজ। আৰে এই মক্কেলটোক চোৱা, তাৰ ওচৰেৰে এজনী ছোৱালী যাব নোৱাৰে। ছোৱালী দেখিলে একেবাৰে পাগল কুকুৰৰ নিচিনা ছোৱালীৰ পিছে পিছে দৌৰি ফুৰে। কেনেকুৱা মক্কেল এইবোৰ, বাটেৰে মানে ছোৱালী যাব নোৱাৰা হৈ গ'ল এতিয়া। ছোৱালী দেখিলে তোমালোকে ছোৱালীৰ পিছত দৌৰি ফুৰিবা কুকুৰৰ। সঁচাকৈ পাগল এইজন, কেনেকুৱা মক্কেল আমি কৰিছে চোৱা। ছোৱালী দেখিলে একেবাৰে তাৰ মুখেৰে কি যে ওলাই নাযায়। আৰু ছোৱালী দেখিলেই যেনিবা কি ৰেপ গাইছে চোৱা, সি একেবাৰে কেনেকুৱা ফটো আমি লৰাও এইবোৰ। আচলতে তুমি নিজৰ নামটো লৈ লৈ যে চিঞৰি আছা, ইয়াৰ মানে কি বুজাব বিচাৰি আছা? যে তুমি এজন অসমত ষ্টাৰ ওলাই গলা, জুবিন দাই তোমাক নোৱাৰিব। আৰু জুবিন দাতকৈ বহুত ওপৰত লেভেলৰ গায়ক তুমি। আৰে কোনোবা দিনা জুবিন দাহঁতক দেখিছা নিজৰ নাম লৈ গান গোৱা? মক্কেল, কোনদিনা দেখিছা জুবিন দাহঁতক? জুবিন দাহঁতক ফলো কৰিবা, কেনেকুৱা গান গায়। কোনোবা দিনা দেখিছা জুবিন দাহঁতক নিজৰ নামটো লৈ কেনে গান গোৱা? এনেকুৱা ফটো আমি নকৰিবা। कौन है ये लोग? कहां से आते हैं? এলপি স্কুলত পঢ়িলো ক খ শিকিলো এলপি স্কুলত পঢ়িলো ক খ শিকিলো বেনি গুঠা ভণ্টিজনীক নৱম শ্ৰেণীত দেখিলো। আৰু তোৰ নামটো কি বুলি কৈছিলি? কি কৈছিলি তোৰ নামটো? तुमसे ना हो पाएगा। हमें तुम्हारे लक्षण बिल्कुल ठीक नहीं लग रहा है, तुमसे ना हो पाएगा। তোকে কৈছো, কি ফাল্টু মানুহ তই এজন। কেনেকুৱা অৰ্থ নথকা কথাবোৰ কোৱা বাৰু তই। আৰে তই কি LP স্কুলত ক খ নপঢ়ি কি একেবাৰে কলেজত যাই ক খ গ ঘ পঢ়িম বুলি ভাবিছিলি নেকি? আৰে কেনেকুৱা অৰ্থ নথকা কথাবিলাক কোৱাও তোমালোকে। আৰু তই কি কৈছ? বেনেগুৰা ভণ্টিজনীক তই নৱম শ্ৰেণীত দেখিছিলি ন? আৰে তই এইখন অসমতে আছ ন? কেতিয়াৰ পৰা LP স্কুলত নৱম শ্ৰেণী দশম শ্ৰেণীলৈ হ'ল বাৰু? কি ফাল্টু কথাবিলাক কোৱাও তোমালোকে। এনেকুৱা ফাল্টু ফাল্টু কথাবিলাক আমাক নকবা। সৰু সৰু ল'ৰা ছোৱালী বিলাকে এইবিলাকে সঁচা বুলি ভাবি ল'ব। বপাই বুজিছো তোমাৰ জীৱন তোমাৰ লাইফ, সেই বুলি কি তুমি মুখত যি আহিব সেইটোকে বলকি দিবা নেকি? আৰু তুমি কেনেকুৱা চুটিয়ামি কথাবিলাক কৈ আছা তোমাৰ গান বিলাকত? তুমি নিজৰ ঘৰ, নিজৰ ডিষ্ট্ৰিক্ট এইবিলাক গানৰ ভিতৰত সোমাই কি বিচাৰি আছা তুমি নিজকে? আৰু তোমাৰ ঘৰ ক'ত, তোমাৰ ডিষ্ট্ৰিক্ট কোনখন, সেইটো কৈ কি তুমি নিজকে ফেমাছ হ'ব বিচাৰি আছা? पागल है। চেনি চেনি মায়ৈ চেনি 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 মায়ৈ মোৰ চেনি 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 মায়ৈ মৰম চেনেহ জচা নাই, মৰম চেনেহ জচা নাই মোক। আৰে ছোৱালীজনীক চোৱা, একেবাৰে ভোজপুৰী গানত নাগিন ডেন্স মাৰি থকা যেন পাইছে ইহঁতে। একেবাৰে কাপোৰ চাপোৰ খুলিহে যেন ডেন্স মাৰি আছে, এনেকুৱাই লাগিছে ইহঁতৰ মনত। আৰে এইখিনি কাপোৰ কিয় পিন্ধি আছা? এইখিনিও খুলি লোৱা।
তোমালোকক এনেও হট লাগিছে আৰু এইখিনি খুলিলে না বহুত হট লাগিব আৰু ইহঁতে যে এনেকে তোমালোকৰ পিছে পিছে দৌৰি আছে ন এইবিলাক চাবৰ বাবে দৌৰি আছে এইখিনি খুলি ইহঁতক দেখাই দিয়া তেনেহলে বন্ধুসকল আজিলৈ ইমানে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু কমেন্ট কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক আপোনালোকৰ এটা সাবস্ক্ৰাইবে আমাক আগলৈ নতুন নতুন ভিডিঅ' বনাই যোৱাত বহুত অনুপ্ৰেৰণা যোগাব পুনৰ নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ